চৰাইৰ পৰা শিকিবলগীয়া মানুহে 7টা কথা। 1. ৰাতি চৰাই একোৱেই নাখায়। 2. নিজৰ সন্তানক সঠিক সময়ত সঠিক শিক্ষা দিয়ে। 3. পেটত ধৰাখিনিহে খায়। পালে বুলিয়েই হেঁচি কেতিয়াও নাখায়। আপুনি যিমানেই দানা নিদিয়ক লাগিলে সেই চৰাই দানা অলপ অলপকৈ খাই উৰা মাৰে, লগত একোৱেই নিনিয়ে। 4. সন্ধিয়া নিৰ্দিষ্ট সময়ত নিজৰ বাসালৈ আহে আৰু নিৰ্দিষ্ট সময়তেই শুৱে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পূৰ্বেই শুৱাৰ পৰা উঠে আৰু নিজৰ সংগ্ৰাম আৰম্ভ কৰে। 5. নিজৰ শৰীৰটোৰ পৰা যিমান পাৰে সিমানেই লাভ উঠায়। ৰাতিৰ বাহিৰে দিনত ভাগত কেতিয়াও আৰাম নকৰে। শৰীৰক পৰিশ্ৰম কৰি থকাৰ বাবে নিৰোগী হৈ জীয়াই থাকে চৰাইবোৰ। নিজৰ আহাৰ কেতিয়াও সলনি নকৰে, নতুন নতুন আহাৰ সোৱাদ বিচাৰি নুফুৰে। 7. প্ৰকৃতিক কেতিয়াও অনিষ্ট নকৰে, প্ৰকৃতিৰ পৰা যিমানখিনি লয় সিমানখিনি প্ৰয়োজন হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।